হেল্ল' গাইছ, মই বনাবলৈ লৈছোঁ তিতা কেৰেলা ভাজি, কঠমূলৰ ভাজি। নহৰু লৈছোঁ অকণমান, পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ। মই কেৰাহীতে তেল দিছোঁ। এটাত মই তিতা কেৰেলা ভাজিম, এটাত মই কঠমূলখিনি ভাজিম। তিতা কেৰেলাৰ কাৰণে দিছোঁ। ধুই পেলাই অকণমান পাতলাকৈ কাটি ল'লোঁ। নিমখ দিলোঁ, হালধি দিছোঁ। লৰাই দিছোঁ। জুইটো কমাই দিম। ঢাকি দিছোঁ। কঠমূলখিনিত অকণমান জলকীয়া পাউডাৰ দি দিছোঁ।
এতিয়া অকণমান পানী দিম। কাৰণ অকণ সিজিব লাগিব, সেইকাৰণে পানীকণ দি দিছোঁ। ঢাকি দিছোঁ। আমাৰ তিতা কেৰেলা হৈছে। আমাৰ তিতা কেৰেলা হৈ গ'ল। আমাৰ কটমূল প্ৰায় হৈছে। মই এতিয়া অফ কৰি দিম। এয়া আমাৰ খানা ৰেডি। ভাতটো উখোৱা চাউলৰ ভাত, এয়া দালি, এয়া মাংস, ইয়াত কেৰেলা ভাজি, এয়া গুড়া মাছৰ ভাজি, এয়া কঁঠালৰ ভাজি। আহক আমি এতিয়া ভাতটো খাই লওঁ।